দিশত নামখলা জনপ্ৰিয় পুথিভঁৰাল আৰু কলাকৃষ্টি পৰিষদৰ সহযোগত বিহু নাচৰ আখৰা 2025 আমি আয়োজন কৰিছোঁ। বিগত বৰ্ষৰ দৰে এদিনো আমি এই অনুষ্ঠানটি নামখলা আদৰ্শ জাতীয় বিদ্যালয়ত প্ৰাংগণত অনুষ্ঠিত কৰাৰ কাৰণে মানস কৰিছোঁ। উক্ত অনুষ্ঠানটিত আমি প্ৰশিক্ষক হিচাপে ৰাষ্ট্ৰীয় শিল্পী শিক্ষকতাৰ বঁটাপ্ৰাপ্ত মাননীয় শ্ৰী চিন্তুনাথ দেৱক আমি আমন্ত্ৰণ জনাইছোঁ প্ৰশিক্ষক হিচাপে। তেখেতে 6 দিনৰ কাৰণে আমাৰ মাজত আহি ল'ৰা ছোৱালীসকলক বিহু নাচৰ প্ৰশিক্ষণ দিব। তাৰ লগতে ঢোল পেঁপা আটাইসমূহ যিসমূহ সঁজুলি থাকে বিহু নাচৰ বাদ্যযন্ত্ৰ আটাইখিনি তেওঁ শিকাব। তাৰ লগতে আমি এই কলাকৃষ্টি পৰিষদৰ সমূহ বিষয়ববীয়া তথা ৰাইজক নামখলাবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোক সকলোৱে আহি আমাৰ লগত এই অনুষ্ঠানটিত জড়িত হওক। আপোনালোকে আহি আমাক উৎসাহ প্ৰদান কৰক। আমি নামখলা আঞ্চলিক ছাত্ৰ সন্থাই আৰম্ভণিৰে পৰা এই অঞ্চলৰ শৈক্ষিক সামাজিক সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছোঁ আৰু তাৰে এটা অংশস্বৰূপ হৈছে আমাৰ এই আখৰা বিহু নাচৰ আখৰাখনে। গতিকে আপোনালোকে আহিলে আমি উৎসাহ পাম, আগন্তুক দিনলৈ কামসমূহ কৰি যোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰেৰণা হয়। গতিকে সকলোৱে আহি সহযোগ কৰি এই অনুষ্ঠানটিয়ে সাফল্যমণ্ডিত কৰিব বুলি মই আশাবাদী। ধন্যবাদ।